হেল্ল' ফ্ৰেণ্ডছ, আজি নতুন ষ্টাপত নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত Q&A ভিডিঅ'। চ' বহুতে কৈ আছিল Q&A লাগে। চ' ফাইনেলি আপোনালোকৰ ওচৰত Q&A লৈ আহিছোঁ। তো ভিডিঅ'টো লাইকটো কৰি দিয়ক। বহুতে কৈ আছে যিহেতু Q&A লাগে লাইকটো কৰি দিয়ক, আৰু ছাবস্ক্ৰাইবটো যদি কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰক আৰু শ্বেয়াৰটো কৰি দিয়ক, পাৰে যদি মানে কৰকে। চ' কুৱেশ্যন লৈ আগবাঢ়ো। চাওক ভিডিঅ'টো ফাৰ্ষ্টলৈকে। প্ৰথম কমেণ্টটো লৈছোঁ কপিল ৰাভা, তোমাৰ গাঁৱৰ ব্লগ ভিডিঅ' লাগে ভাইটি। চ' কপিল ৰাভা, থেংক ইউ কমেণ্ট কৰাৰ কাৰণে। মই আমাৰ গাঁৱৰ ব্লগ ভিডিঅ' পাৰিলে বনাই দিম, আৰু যদি আৰু কেইজনমানে যদি কমেণ্ট কৰি কয় চ' বনাই দিম মই ধুনীয়াকৈ। মোৰ সেইটো চেনেলত, যিটো ফাৰ্ষ্ট চেনেল ধনজিত ব্লগ বুলি, সেইটো চেনেলত বনাই দিম। তাৰপিছত নেক্সট কুৱেশ্যন, ৰাহুল কলিতাই কমেণ্ট কৰিছে আৰু এটা কালি এনেকুৱা ভিডিঅ' লাগে ব্ৰ, আৰু এটা কালি এনেকুৱা ভিডিঅ' লাগে। চ' মই নেক্সট Q&A মানে যোৱা Q&Aটো দিছিলোঁ, তাতে কমেণ্ট কৰিছিল যে নেক্সট Q&A লাগে। চ' Q&A ভিডিঅ' বনাই আছোঁ ব্ৰ, লাইকটো কৰি দিয়া আৰু শ্বেয়াৰটো কৰি দিয়া। ৰাহুল কলিতা, থেংক ইউ। চ' এতিয়া নেক্সট কমেণ্টলৈ আহিছোঁ, STC সাজি TC চেনেল, অলপ নামটো বেলেগ, STC সাজি TC চেনেল। চ' তেওঁ কমেণ্ট কৰিছে স্পেচিয়েল ব্লগ ভিডিঅ' লাগে ব্ৰ, চ' বনাম বাৰু। মোৰ সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব, স্পেচিয়েল ব্লগ ভিডিঅ' ব্লগিং চেনেলটো মোৰ। চ' তাৰপিছত নেক্সট ভিডিঅ' ৰাহুল ৰমন লিখিছে, এইটো মজা দাদা। চ' থেংক ইউ। নেক্সট আহিছোঁ অসীম ব্লগছ, হাই কমেণ্ট কৰিছে। চ' হাই অসীম ব্লগছ, হেল্ল', কি খবৰ? কমেণ্ট কৰা, ভাল কমেণ্ট কৰিব। চ' মই নেক্সট Q&Aত জনাই দিম। ভাল মানে কি আপোনালোকে সুধিব, মই কমেণ্ট ৰিপ্লাই দিম বাৰু। ভাল সুধিব, খালি অলপ বেলেগ আৰু যেনিবা। নেক্সট পইণ্ট, ডন গগৈ। চ' তেওঁ কমেণ্ট কৰিছে তোমাৰ ফেভৰেট হিৰ', মুভি, ছিংগাৰ, গেম প্লেয়াৰ কোৱা। চ' গেম প্লেয়াৰ মানেতো মই গেমটো একদম ভালেই নাপাওঁ। চ' গেম প্লেয়াৰ মানে মই গেমটো ভাল নাপাওঁ। কিন্তু ফেভৰেট হিৰ' বুলিলে মোৰ একো নাই, চবকে চাওঁ, চবকে ভাল পাওঁ। আৰু মুভিটো তেনেকুৱা মই মুভিও নাচাওঁ, ইউটিউবত ভিডিঅ' চাই থাকোঁ, মানে এনে সৰু সুৰা। মুভিটো ইমান মানে চোৱা নাখায়। চ' থেংক ইউ ডন গগৈ। আৰু নেক্সট এনেকুৱা ধুনীয়া কমেণ্ট কৰিবা, নিশ্চয় ৰিপ্লাই কৰিম। তাৰ নেক্সট কুৱেশ্যন, RK ব্লগছ, তেওঁ কমেণ্ট কৰিছে আগুৱাই যোৱা ভাইটি। চ' থেংক ইউ RK ব্লগছ, ছাপোৰ্ট কৰিবা, নিশ্চয় আগুৱাই যাম। নেক্সট কুৱেশ্যন, DK ব্লগছ, হাই DK ব্লগছ, ভাল কমেণ্ট কৰিবা। হাই হেল্ল' কৰি থাকিলে কি হ'ব, ভাল কমেণ্ট কৰিবা, মই নিশ্চয় ৰিপ্লাই কৰিম। চ' থেংক ইউ DK ব্লগছ কমেণ্ট কৰাৰ কাৰণে। আৰু নেক্সট কুৱেশ্যন লৈছোঁ মৃদুল আসলাম। চ' তেওঁ কমেণ্ট কৰিছে দিলে 6টা দিম, নিদিলে এটাও নিদিওঁ, 3টা দি বিপদ নকৰোঁ। তেওঁ কৈছে যে মই এক্সামৰ পৰা ভিডিঅ' বনাইছিলোঁ না, তাতে কৈছে দিলে 6টাই দিম, নিদিলে এটাও নিদিওঁ, 3টা দি বিপদ নকৰোঁ। চ' সেইটো কথা কৈছে। থেংক ইউ ব্ৰ মৃদুল আসলাম। নেক্সট কমেণ্ট কৰিছে SK, নামটো SK। চ' তেওঁ কমেণ্ট কৰিছে নাইচি ব্ৰ। চ' থেংক ইউ। অলপ বেলেগ কমেণ্ট বা প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিবা। নাইচি ব্ৰ বুলি কৈছে। চ' থেংক ইউ SK। নেক্সট কমেণ্ট কৰাৰ আগতে আপোনালোকে এটা কথা কৈলোঁ যে মোক বহুতে কৈ আছে যে প্ৰমোশ্যন কৰি দিয়া না দাদা, ভাইটি, প্লিজ প্ৰমোশ্যন কৰি দিয়া মোৰ চেনেলটো। চ' মই আপোনালোকক কৈছোঁ মই প্ৰমোশ্যন কৰি দিব পাৰোঁ যদি আপোনালোকে মোক 1K ছাবস্ক্ৰাইব কৰি দিয়ে। চ' আপোনালোকে যদি 1K ছাবস্ক্ৰাইব কৰি দিয়ে, মই লাইভ আহিম। লাইভ অহাৰ পিছত আপোনালোকে মোৰ লাইভ চাব, আৰু মই তাতে আপোনালোকৰ নামটো মোৰ লাইভত কৈ দিম যে এইটো চেনেল চাওক বা এইটো চেনেল চাওক। চ' প্ৰথমতে 1Kটো কৰি দিয়ক, এইটো মোৰ অনুৰোধ। 1K কৰি দিয়াৰ পিছত হ'ব সেইটো কাম, তাৰমানে লাইভ আহিব পাৰিম মই 1K হ'লে। চ' নেক্সট কমেণ্ট মস্তাফ আৰবি ৰাভা হ'ব, কি চ' কৈ থাকা
ভালকে ক'বলৈ ট্ৰাই কৰা ব্ৰ ট্ৰাই কৰা আণ্ডাৰষ্টেণ্ড চ' থেংক ইউ মুস্তাফ ৰাভা কোৱাৰ কাৰণে চ' অলপ এই ঠিক কৰিম কোৱাটো নেক্সট কমেণ্ট জীৱন গেমিং জনি চ' তেওঁ কমেণ্ট কৰিছে নিজে কমেণ্ট কৰা আৰু নিজে ৰিপ্লাই চ' এইটো কি কথা বোলে জীৱন গেমিং নিজে কমেণ্ট কৰি নিজেই ৰিপ্লাই কৰা চ' এইটো নহয় আপোনালোকে মোৰ ভিডিঅ'ত চাব না কিমান কমেণ্ট আহে তেতিয়াহে গম পাব চ' কমেণ্ট কৰাৰ কাৰণে থেংক ইউ সুনিতা কি খবৰ তোমাৰ ব্ৰ চ' ভালে আছোঁ সুনিতা তো আজিলৈ এইখিনিতে এৰিছোঁ আৰু নেক্সট ভিডিঅ' বনাই দিম Q&A আহি যাব আপোনালোকে খালি কমেণ্ট কৰিব ভাল আৰু 1K কৰি দিয়ক মই প্ৰমোচনৰ ব্যৱস্থাটো কৰি আছোঁ আপোনালোকক চ' থেংক ইউ নমস্কাৰ সঞ্জিত আৰপিৰ চেনেলটো যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে তেওঁক ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ যি পাৰি কৰি দিব না ঠগালোঁ